Hey guys, good morning. স্বাগতম জনাইছো গাঁৱলীয়া ছোৱালী চুমচুমৰ অন্য এক নতুন ভিডিঅ'লৈ। আশা কৰিছো আপোনালোক সকলোৰে ভালেই আছে আৰু ৰাতিপুৱা কাম বন কৰি হ'ল। এতিয়া গা চা ধুলো, ধুই পেলাই ইনে অলপ ৰখি আছো, আগফালে অলপ ৰখি আছো। আজি আমি যাম ভ্যাকচিন ল'ব, কৰোনা ভ্যাকচিন ল'বলৈ। মাহঁতে আগতে ভ্যাকচিন এবাৰ ল'লে, প্ৰথম ড'জ ল'লে, আজি সেকেন্ড ড'জ ল'ব যাব, কিন্তু মইহে লোৱা হোৱা নাই। আজি মই প্ৰথম ড'জ ল'ম ভ্যাকচিনৰ। আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো শেষলৈকে, আৰু কিবা এটা খাই লৈ তাৰপিছত আমি যাম ভ্যাকচিন ল'ব। আপোনালোকে চাই থাকিব। এয়া আমি ওলাই হৈ গ'ল, এতিয়া আমি যাম ভ্যাকচিন ল'ব। ভণ্টিয়ে মই যাম এতিয়া ভ্যাকচিন ল'বলৈ। আপোনালোকে চাই থাকিব আগলৈকে ভিডিঅ'টো। আহি পাই গ'লোহি স্কুলখন, য'ত বেজি দি আছে। আৰু বেছি নাই, অকণমান খোজকাঢ়িলে গৈ পামেগৈ। এই দোকানখন দেখিছেনে? সেইখিনিতে দিছে বেজি। তাত আমি এতিয়া বেজি ল'মগৈ, আপোনালোকক দেখাই আছো। এয়া আহি পাই গ'লোহি ভ্যাকচিন লৈ খাই। ইয়াতে দি আছে, ইয়াতে দিছে ভ্যাকচিন। পাই গ'লোহি। एक सेकंड বেজিলৈ আহি আছে ঘৰলৈ। দুইজনী লাহে লাহে এখোজ দুখোজকৈ। ঘৰ পালোহি। ইমান টাইমৰ মূৰত ভেকচিন লৈ তামান্না আৰু মায়ে ৰখি চাই আছে আমি আহিছেনে নাই। সেয়া তামান্না আৰু মায়ে দেখা ঘৰ পাই গ'লোহি। এনেকুৱা ৰখিব লগা হৈছে, মানুহ ইমান লাইন ৰখি ৰখি বেজি লৈ এতিয়া ঘৰ পালোহি। এয়া হৈছে বিশ্বকৰ্মাৰ পূজাৰ বুট, নাৰিকল, কল, তাৰপিছতে আছে বুনিয়া মিঠাই। এয়া বিশ্বকৰ্মাৰ পূজা ওচৰৰে বৰমাহঁতৰ ঘৰত পাতিছিলে, তাৰ পৰা দিছে। তাৰপিছতে খাম কফি। মায়ে বনাই আছে কফি একদম স্পেচিয়েলি।
আপোনালোকে চাই থাকক দেই ভিডিঅ'টো আগলৈ। এয়া হৈছে কফি। আমি এটা খাম দে কফি। আৰে তেনে কফি খাবা? আমাৰ কফি খাবা? কফি কফি খাবা? আমি কফি খাম। তামান্নাৰ বাবে ৰেডি কৰা হৈছে তাই খাবৰ বাবে আলু, মগু দালি, চাউল আৰু বাদাম। এয়া হে তামান্নাই মোৰ কোচত উঠি আছে। আহি পিনে কফি খাই আছে বাপেকে। আমি এতিয়া কফি খাম। আজি বেজি লৈ আহিছোঁ, কৰোণা বেজি। ৰাতি জ্বৰ উঠিব পাৰে বাবে আজি জ্বলা খাব লাগিব। সেইবাবে পাপাই লৈ আহিছে খাচী মাংস। এয়া হৈছে খাচী মাংস, মছলা দি ধুনীয়াকৈ ভুনি থোৱা হৈছে। আৰু এয়া আলু আৰু এইপিনে আছে আদা, নহৰু, নিমখ, পিঁয়াজ, তেজপাত, হালধি পাউডাৰ, জিৰা পাউডাৰ, জালুকৰ পাউডাৰ আৰু শুকান জলকীয়া দুটা। আৰু এইপানে তেল গৰম কৰা হৈছে। এয়া তেল গৰম হৈ আছে। কুকাৰত বনাওঁ দেই আমি মাংস, তেতিয়া সোনকালে হ'ব। আৰু মানে তেতিয়া যদি টান মাংস তেতিয়াহ'লে সোনকালে সিজিবৰ বাবে এয়া পিঁয়াজ দিয়া হৈছে। এয়া পিঁয়াজখিনি দিয়া, এয়া মছলাখিনি দি দিয়া হৈছে। আজি ৰাতিৰ বাবে এয়া। আৰু ভণ্টিয়ে খাচী মাংস নাখায় কাৰণে ভণ্টিৰ কাৰণে আলু আৰু ডিম এইপিনে সিজাই দিয়া হৈছে। এই মছলাখিনি এতিয়া ভুনি থকা হৈছে। অকণমান ভুন খাই লওক, তাৰপিছত মাংসখিনি দি দিয়া হ'ব। আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব। এতিয়া মছলাখিনি ভুনা হৈয়ে গ'ল। আপোনালোকক দেখাই আছোঁ অকণি। এয়া ভুনা হৈ গ'ল। এতিয়া দি দিম মাংসখিনি। এয়া মাংসখিনি দি দিছোঁ। দি পেলাই এয়া মই মছলাখিনিত ভুনি লৈছোঁ ধুনীয়াকৈ। অকণমান মছলাখিনি ভুন খাওক মাংসৰ লগত। এতিয়া মই থৈ দিম। তাৰপিছত দিম আলু। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি মোক জনাব। মাংস বনাই হৈ গ'ল। এতিয়া খাম ভাত। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু কোনোবাই যদি নতুন ভিউৱাৰ্ছে চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ ইমানেই। বাই।